ছাগলী মাংস শুকানকৈ অলপ থুপথুপীয়াকৈ মজা লাগে কিন্তু অলপমান বিহাৰী ষ্টাইলত আৰু একেবাৰে চম্পাৰণ ষ্টাইল নহয় আৰু ঠিক তেনেকুৱাই আৰু অলপমান আদা নহৰু পিঁয়াজ অলপ বেছিকৈ যেনিবা 3টা জলকীয়া কেঁচা জলকীয়া আৰু আলু আৰু অলপমান গৰম মছলা গোটা গৰম মছলা নহৰু এক্সট্ৰাকৈ কেইটামান ডাঙৰ ডাঙৰকৈ লৈ লৈছোঁ আধা কিলো ছাগলী মাংস আহক আৰম্ভ কৰি দিওঁ এয়া লৈছোঁ মই অলপমান মিঠাতেল মানে মাষ্টাৰ্ড অইল প্ৰথমতে আলুখিনি ভাজি ল'ম যিহেতু এতিয়া নতুন নতুন আলু ওলাইছে এই যে এই অকণমান মানে মিডিয়াম চাইজত একেবাৰে সৰুটো নহয় তাতকৈ অলপমান ডাঙৰ যে আলুটো পাই 2 ফাল কৰি দিলে আৰু ধুনীয়াকৈ হৈ যায় সেই আলুটো বিচাৰি বিচাৰি মই আনো সদায় য'তেই পাওঁ লৈ আহোঁ আৰু ভাল লাগে 2 ফালকৈ খাই গতিকে হৈ যোৱাৰ পাছত ভাজাৰ পাছত উলিয়াই আনিলোঁ আৰু এতিয়া গেছটো অফ কৰি দিম গেছটো অফ কৰাৰ পাছত এই যে গোটা মছলাখিনি দেখা পাইছেই দালচেনি ইলাচি তেজপাত এনেকৈ দি লৈছোঁ পিঁয়াজখিনিও দি ল'লোঁ তেলখিনি গৰম হৈ আছে যিহেতু কিন্তু মই গেছ অফ আছে দেই এতিয়া অলপমান লৰাই লৈছোঁ ইয়াতে কেইটামান মই গোটা নহৰু থেতেলিয়াইও দিয়া নাই সেনেকৈ দি দিছোঁ হা টেষ্টটো মজা লাগিব এতিয়া দিছোঁ আদা নহৰু অলপমান থেতেলাই ৰাখা আৰু সেইখিনিও দি দিছোঁ চব মিক্স কৰিম আৰু তাৰপাছত দিম মাংসখিনি ভালদৰে ধুই লৈছোঁ মাংসখিনি দি গোটেইখিনি মিক্স কৰিম মিক্স কৰাৰ পাছত দিব লাগিব হালধিৰ পাছত দিম জিৰা অলপমান জিৰা দি দিছোঁ অলপমান মানে এয়া 1 চামুচ আৰু চাহ চামুচৰ 1 চামুচ জিৰা তাৰপাছত দিছোঁ ধনিয়াৰ গুড়ি 2 চামুচ ধুনীয়াকৈ চব মিক্স কৰি ল'ম এতিয়া দিলোঁ অলপমান কাশ্মীৰী জলকীয়াৰ গুড়ি ৰংটো ভাল হ'ব তাৰপাছত পূৰা মিক্স কৰি ল'ম ভালদৰে বঢ়িয়াকৈ মিক্স কৰি ল'ম মই এতিয়া গেছটো যিহেতু অফ আছে তেলখিনি গৰম আছিলে যিহেতু সেইকাৰণে এতিয়া বঢ়িয়াকৈ মিক্স কৰি লৈছোঁ মিক্স কৰাৰ পাছত অলপমান যিমান লাগে আৰু এই নিমখ দি দিছোঁ তাৰপাছত এটা ধুনীয়া মানে একেবাৰে পকা নহয় আৰু বিলাহী এনেকৈ কাটি লৈ দি দিছোঁ দিয়াৰ পাছত মই ইয়াক কি কৰিম অলপমান প্ৰেছাৰত দিম অলপমান মানে 2-3টা দিম আৰু চিটি আৰু লগতে এটা গোটা নহৰু দি দিছোঁ নহৰু অলপমান বেছি হ'ব লাগে আৰু এইটোত পিছত খুব ভাল লাগে আপোনালোকে এবাৰ বনাই চাব যিহেতু এইটো অলপমান অসমীয়াসকলে এনেকৈ নবনায় মোৰ এজন বিহাৰী বন্ধু আছে তেখেতে মোক শিকোৱা খুব ভাল লাগে খাই পেলাই আপোনালোকে এবাৰ ট্ৰাই কৰি চাব হৈ গ'ল নহয় দেখিছেনে মই পানী দিয়া নাছিলোঁ এই পানী এই মাংসৰ পৰাই ওলাই গ'ল মই যে এই যে প্ৰেছাৰত দিলোঁ 3টা চিটি দিছিলোঁ মই অলপোৱে পানী দিয়া নাই দেখিছেনে পানী কেনেকৈ ওলাইছে পূৰা ধুনীয়াকৈ পানী মানে মাংসত থকা পানীখিনি আৰু বিলাহীৰ পানী এনেকৈ ওলাই যায় আৰু এতিয়া দি দিলোঁ আলুখিনি এতিয়া আৰু পূৰা ভাজিব লাগিব যিহেতু মাংসখিনি সিজি গ'ল সিজাৰ পাছত আৰু এতিয়া আৰু তাক মানে ধুনীয়াকৈ মছলা চছলা গোটেইখিনি মিক্স কৰি পেলাই ভাজিব লাগিব বঢ়িয়াকৈ এতিয়া উঠাই দিলোঁ গৰম মছলাখিনিৰ প্ৰয়োজন নাই এতিয়া বিৰাটেই সোৱাদ হয় মই ক'লো নহয় খুব ভাল লাগে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব ইজি আৰু মোটামুটি এনেকৈ ভাজিব লাগিব ভালদৰে যাতে পানীখিনি শুহি যায় আৰু পানীখিনি শুকাই দিব লাগিব বঢ়িয়াকৈ ইয়াতে যিহেতু মই এক্সট্ৰাকৈ আৰু পানী নিদিওঁ মাংসখিনিৰে পানী এতিয়া অলপমান দি দিলোঁ মিট মছলা মছলাখিনি দিব লাগিব তেতিয়াহে ছাগলী মাংস লাগিব গোন্ধটো তাৰমানে এই যে বিয়া চিয়াবিলাকত যে বনাই থাকে ছাইডেদি গ'লে গোন্ধটো পায় সেই তেনেকুৱা গোন্ধ আপোনাৰ আহি যাব মজা লাগিব মুঠতে দেখিছে নহয় শুকাই গৈছে মানে জোল মই পূৰা শুকাই দিলোঁ এতিয়া আৰু অলমষ্ট হৈ গৈছে আৰু ইয়াতে অন্য একো মিলাব লগা নাই আৰু এতিয়া পৰিৱেশন কৰিব পৰা হৈ গৈছে ছাগলী মাংস কোনটো ভাল লাগে আপোনালোকৰ খাহী নে পাঠা
মই পিছে খাহীয়ে ভাল পাওঁ, কিন্তু খাহী বোলে বৰ ভাল নহয় স্বাস্থ্যৰ কাৰণে। আপোনালোকে এতিয়া কেমেৰাত কেনেকুৱা আহিছে নাজানো, কিন্তু খুব সোৱাদ হৈছে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, খুবেই ভাল লাগে। মানে কি ক'ম আৰু, এইটো ছাগলী মাংস একেবাৰে চিম্পুল, চবেই বনাব পাৰিব। এইটো ৰেচিপিৰ নাম দিছে মোৰ বন্ধুসকলে ট্ৰাক ড্ৰাইভাৰসকলৰ ৰেচিপি। তাৰমানে সময় নাই আৰু, পটাপট বনাব লাগে আৰু খাব লাগে আৰু যাব লাগে আৰু। ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু প্লিজ আপোনালোকে জনাব কেনে পালে ভিডিঅ'টো চাই। যদি বেয়া পালেও জনাব, ভাল পালেও জনাব।